আমাৰ সমাজত কিছুমান এনেকুৱা মানুহ আছে দেই, মানে নিজৰ ছোৱালীজনীয়ে যি কৰিলেও ভাল পায়, কিন্তু বোৱাৰীজনীয়ে সেইবোৰ যদি কৰিবলৈ যায় বোৱাৰীজনীক বেয়া পায়। যেনে ধৰক বোৱাৰীজনী যেতিয়া নাইটি পিন্ধে বা চুৰিদাৰ পিন্ধে বা নাইটি পিন্ধে তেতিয়া খুব বেয়া পায়, আৰু যদি নিজৰ ছোৱালীজনীয়ে সেইবোৰ পিন্ধে সেইটো আকৌ ভাল পায়, প্ৰশংসা কৰে মানে। এনেকুৱা মোৰ ক্ষেত্ৰত নহয়, আমাৰ একো নকৰে, মায়ে যি পিন্ধিলেও আমাৰ সাজপাৰ পিন্ধা কৰাৰ লগত এইবিলাক একো কথাই নাই। মই মোৰ ক্ষেত্ৰত বুলি কোৱা নাই, মই কিছুমান মানুহ মানে দেখিছোঁ বা কোৱা শুনিছোঁ, সেইটো কাৰণেহে কৈছোঁ যে নিজৰ ছোৱালীজনীয়ে যি কৰিলেও ভালেই, বোৱাৰীজনীয়ে যদি ভাল কাম এটাও কৰে তেতিয়াও বেয়াই। মানে এটা কথা দেই, পিছলৈ আকৌ বোৱাৰীক দুখ দি লাভ নাই যে শাহুগৰাকীক চোৱা নাই। কথা এইটোৱে যে পিছলৈ আপোনাৰ ঘৰখন সেই বোৱাৰীজনীয়ে চম্ভালিব, কিন্তু ছোৱালীজনীয়ে আহি বেলেগ এখন ঘৰহে চম্ভালিব, আপোনাৰ ঘৰখনটো নচম্ভালে। গতিকে এনেবোৰ কথা লাগি থকাতকৈ নিজৰ বোৱাৰীজনীক আপুনি ছোৱালী বুলি ভাবি লোৱাটোৱে ভাল, নহয় জানো? ভাবি ল'ব লাগে। আজি কাপোৰ কানি মানুহে মাৰ্জিতভাৱে পিন্ধিব লাগে। এইবিলাক মানে কি, চাদৰ মেখেলা পিন্ধা নাই, চুইজাৰ পিন্ধিছে, নাইটি পিন্ধিছে, এইবিলাকত লাগি থাকি সময় নষ্ট কৰি লাভ নাই। যিহেতু মানুহ আজিকালি খুব ব্যস্ত, কাপোৰ কানি এইবিলাকত সময় দিবলৈ সময় নাপায়। আৰু মানুহে জানেই আজিকালি খুব মানুহবিলাকৰ আৰু সেইটো চেঞ্চ আছে যে নামঘৰলৈ গ'লে কি পিন্ধিব লাগে, আপুনি মন্দিৰলৈ গ'লে কি পিন্ধিব লাগে, যিকোনো সামাজিক অনুষ্ঠানত গ'লে কি পিন্ধিব লাগে, বা আপুনি ঘৰত থাকিলে কি পিন্ধিব লাগে, সেইবিলাক সকলোৱে জানে, সকলোৱে অৱগত আজিকালি। কোনেওতো আৰু নামঘৰলৈ গ'লে নাইটিটো পিন্ধি নাযায়, নহয় জানো? সেইকণ সামান্য নূন্যতম জ্ঞানকণটো সকলোৰে আছেই আজিকালি। তাতে আকৌ কাজিয়া পেচাল কৰি এইবিলাক মানে নিজৰ ছোৱালীজনীহে ভাল, মোৰ বোৱাৰীজনী এইবোৰ কিয় পিন্ধিব লাগে, তেনেকুৱা নহয়। আগত আমি সৰু হৈ থাকোঁতে আমাৰ আইতাহঁতেও কয় দেই, মানে ওচৰৰ যদি কাৰোবাক পিন্ধা দেখে চুইজাৰ কিবা কিবি, তেতিয়া কয় আৰু এইবিলাক পিন্ধিব নালাগে, দেখিবলৈ বেয়া লাগে, আজিকালি বোৱাৰীবিলাকে জাত জাত পিন্ধে, এনেকৈ কয়। তেতিয়া আমি কওঁ আৰু যদি আপোনাৰ ছোৱালীজনীয়ে পিন্ধোতে আপুনি বেয়া পোৱা নাই, বোৱাৰীজনীয়ে পিন্ধোতে কিয় বেয়া পাইছে? সকলো সমান, নহয় জানো? সকলোৰে এটা নিজা নিজা মন থাকে। এইবিলাক সৰু সুৰা কথা লাগি থাকি নিজৰ মাজতে এনেই বেয়া পোৱা পুই হ'বলৈতো কাম নাই যোনে যি পিন্ধিছে পিন্ধিছে, আৰু খালী মাৰ্জিতভাৱে সমাজক সেইটোৱে ক্ষতি কৰিব নালাগে, মই সেইটোৱে ভাবোঁ দেই। মানে আপোনাৰ পোচাকযোৰে কাৰো একো ক্ষতি কৰিব নালাগে। ক্ষতিটো নকৰে বাৰু পোচাকে হ'লে, মানে মানুহে ভাবেই নহয় যে চুটি কাপোৰ পিন্ধিলে মানুহ বেয়া হয়। মনটোৰ লগত কাপোৰযোৰৰ কোনো সম্পৰ্ক নাই, তথাপি সমাজৰ কিছুমান নীতি নিয়মটো মানি চলিবই লাগিব। সেইটো মানি চলিব লাগে। নিজে অলপ মানে জানিব লাগে যে হয় এইটো পিন্ধিলে আমাক বেয়া লাগে, আমি বোৱাৰী হিচাপে এইটো পিন্ধিব নালাগে। চাদৰ মেখেলাযোৰ ভাল লাগে, তথাপি মানে এতিয়া ধৰক ব্যস্ত মানুহবোৰ বহুত, এতিয়া স্কুললৈ ল'ৰা ছোৱালী লৈ নিবলৈ লাগে, দেৰি হৈছে, কাম বন আজৰি কৰি আপুনি সোনকালে ওলাবলৈ লাগে, তেতিয়াতো আপুনি একদম ধুমাধুমকৈ চাদৰ মেখেলাযোৰ পিন্ধিব নোৱাৰে। তেতিয়া পটককৈ আপুনি কুৰ্তাটো পিন্ধিলে হৈ গ'ল, বেছি মানে ইমান ঝামেলা নাই। স্কুলৰ ক্ষেত্ৰত বেছি হৈছে আৰু মানে স্কুলবোৰ আজিকালি সোনকালে হয়তো, 7টা বজাত আৰম্ভ হয়, বেছিভাগ স্কুলে 7টা বজাতেই আজিকালি। আমি আগত স্কুল যাওঁ 9:30, 10টাত পালেগৈ হয় নেকি, এনেকুৱা আছিলে। কিন্তু আজিকালিতো 7টা বজাতে স্কুল। গতিকে আৰু এইবিলাক ব্যস্ততা জীৱনত আপুনি নিজৰ ছোৱালীজনীক যেনেকুৱা ভাবিছে, বোৱাৰীজনীতো সেনেকৈ ভাবক যে তাই আজৰি হ'ব পৰা নাই, আৰু সেইটো কাৰণে মানে নিজক সময় দিব পৰা নাই। চাদৰ মেখেলাযোৰ পিন্ধোতে অকণমান সময় লাগে, কিন্তু নাইটি কুৰ্তাটো পিন্ধোতে যিমান সময় লাগে তাতকৈ অকণমান বেছি সময় লাগে। আমাৰ সাজপাৰযোৰক আমিও খুব ভাল পাওঁ, চাদৰ মেখেলাযোৰক খুব ভাল পাওঁ আমি। পিন্ধিবলৈ পালে আৰু সদায় যদি বেলেগ বেলেগ চাদৰ মেখেলা পিন্ধিবলৈ পাওঁ, কাৰ ভাল নালাগেনো? সকলোৰে ভাল লাগে। গতিকে এইবোৰ সৰু সুৰা কথা বুজিছে, লাগি থাকি এনেই কাৰোবাক বেয়া পাই থাকি লাভ নাই। ভাবক আপোনাৰ বোৱাৰীজনীও আপোনাৰ ছোৱালী, গতিকে ক'ব যে মাৰ্জিত ড্ৰেছ পিন্ধিব, মাৰ্জিত সাজপাৰ পিন্ধিব, যাতে দেখিবলৈ বেয়া নহয়। চুইজাৰযোৰো মানুহ পিন্ধিলে শুৱনি লাগে, সেইবুলি কোৱা নাই মই নামঘৰলৈ গ'লেও চুইজাৰযোৰ পিন্ধি যাব বুলি। মিলিজুলি থাকক সকলোৱে, নহয় জীৱনটো দুদিনীয়া। আজিকালিতো আৰু সৰু হৈ গ'ল মানুহৰ জীৱনটো, তেনেই ছুটি, কেতিয়া কাৰ লগত কি হৈ যায় কোনেও ক'ব নোৱাৰে, হয়নে নহয়? গতিকে এইটোৱে আৰু মই ক'ব বিচাৰিছোঁ যে আপোনালোকে নিজৰ ছোৱালী বুলি ভাবকচোন বোৱাৰীজনীকো।
তেতিয়া চাবচোন জীৱনটো ইমান সুন্দৰ হ'ব। ঘৰৰ কাজিয়া পেচালবোৰ নাইকিয়া হ'ব, ঘৰখন মিলিজুলি থাকিব পাৰিব। নিজৰ ঘৰখনৰ সমান কোনো হ'ব নোৱাৰে বুজিছে। লোকে আহি আপোনাক বোৱাৰীজনীৰ কথা হাজাৰটা ক'লেও আপুনি নুশুনিব, নিজৰটো সদায় নিজৰেই। আৰু সেই বোৱাৰীজনীহে আপোনাক চাব কিন্তু শেষত। ছোৱালীজনীয়েতো সদায় আহি আপোনাক চাব নোৱাৰে, তাইৰো এখন নিজৰ ঘৰ আছে। কেতিয়াবা চাবহি, সুখে দুখে মাক দেউতাকক নাচাই কাক চাব ন। সেইটোৱে, বোৱাৰীজনীহে আপোনাৰ আপোন কিন্তু।